ভাবে চুলিখিনি যত্ন ল'ব বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে মোৰ এই ভিডিঅ'টো চাওক। নমস্কাৰ, মই প্ৰিন্সি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। বেছি দেৰি নকৰি যাওঁ ভিডিঅ'টোৰ মাজলৈ। এজোপা এল'ভেৰা অলপ ল'ম এতিয়া ইয়াৰ পৰা মই ধুনীয়াকৈ কাটি ল'ম। কাটিবলৈ বেয়াই লাগিছে, ধুনীয়া হৈ আছে। এয়া জবা ফুলৰ পাত অলপ লৈ লৈছোঁ আৰু এল'ভেৰা এডোখৰ কাটি লৈছোঁ। মই ঘৰতে ৰুইছিলোঁ, হৈছে ধুনীয়া লগাব পৰা, কাটি লৈছোঁ। আৰু এইফালে মই এনে অলপমান পানী দি দিম। পানী দি দিলোঁ। এতিয়া এইখিনি এনেকৈ অলপমান 20 মিনিটমান তিয়াই থৈ দিম। এতিয়া এইখিনি এনেদৰে হাতেৰে মোহাৰি দিছোঁ। ভালদৰে মোহাৰি দিব। হোৱা নাই এতিয়া, আৰু অলপ দেৰি থৈ দিব লাগিব। এইখিনি হৈ গৈছে এতিয়া, আৰু ইয়াত মই অলপমান এল'ভেৰা জেল দি দিওঁ। এইখিনি এল'ভেৰা জেলখিনি দি দিছোঁ। এইখিনি হৈ গ'ল। ইয়াত এল'ভেৰা অলপ মিক্স কৰি দিলোঁ। চুলিত লগালে চুলিখিনি যে কিমান ধুনীয়া হৈ যায় পিছত। ইয়াত অলপমান চেম্পু দি দিছোঁ। চেম্পু দিলোঁ। এইখিনি হৈ গৈছে। আৰু যোনখিনি বাচি গৈছিলে পাতখিনি, সেইখিনি আকৌ ইয়াত অলপ পানী সেইখিনি লৈ লৈছোঁ আকৌ। আৰু এইখিনি ধুনীয়াকৈ মিক্সিত মাৰি দিমগৈ। লগত এল'ভেৰা অলপ দি দিছোঁ আৰু ধুনীয়াকৈ মিক্সিত মাৰি দিম। এইখিনি এতিয়া পিচি লওঁ এইখিনি ধুনীয়াকৈ। এইখিনি পাতখিনি পিচি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া মই মূৰত লগাম। অলপ অলপ চুলি ল'ব, বেছি নহয়, অলপ অলপ লৈ। এনেকৈ মই গোটেই চুলিখিনিতে লগাই লওঁ। এইখিনি লগোৱাৰ পাছত মই যে বনাই থৈছিলোঁ পানীখিনি, পানীখিনি চেম্পু দি মিহলাই থৈছোঁ, আৰু এইখিনি মূৰটো ধুই দিম। মোৰ ধোৱা হৈ গৈছে। মইতো ভালেই পাইছোঁ লগাই। আপোনালোকেও লগাব আৰু কেনে পাইছে জনাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ।